হেল্ল' ফ্ৰেণ্ডছ, কেইদিনমান হ'ল ব্লগ বনোৱা নাই, গতিকে আজি এটা বনাম বুলি ভাবিছোঁ। মই যাব ওলাইছোঁ এতিয়া বৰ্তমান হোজাই। এজন বন্ধু মোৰ ঘৰত আহি উপস্থিত হৈছে। বন্ধুজনে লগ ধৰিছে, গতিকে যাব লাগে। আজি ৰাতি প্ৰায় 3টামান বজাতে সাৰি পালোঁ, টোপনি নাহিলে। তাৰপিছত গান এটাৰ কামত লাগি থাকিলোঁ, গতিকে কিবা টোপনি লাগি আছে। হ'লেও বন্ধুজনৰ খাতিৰত যাবতো লাগিবই। বেগটো ল'লোঁ। তাৰপিছত যিহেতু বাইকত যাম, মোৰ হেলমেটটো ল'ব লাগিব এতিয়া। হেলমেটটো লৈ গৈ আছোঁ। এইফালে মোৰ বাইক ৰেডি, মোৰ বন্ধু আহি ৰখি আছে। বন্ধুজনৰ লগত যাম এতিয়া। এটা কিহৰ কাৰণে যাম পিছত ক'ম। হোজাই গৈ পালে গোটেইখিনি কৈ দিম, দেখা পাব ৰাইজে। এটা ভাল কামত যাম, বেয়া কামত নাযাওঁ। আমি যিহেতু মানুহেই ভাল। বন্ধু এজন উঠি আছে, তাত লগ হওক। বন্ধু মানে আমাৰ ভাল আৰু এইখন বন্ধুও হয়, ভাবি চাবি নহয় জানো। তেখেতে ৰখি আছে, লগ কৰিম। কুমফেং আহি পালোঁ পাৰ্কত। এতিয়া আমাৰ ছাৰ, তেখেত আমাৰ ছাৰ ৰখি আছে আমাক। 5 মিনিটত আহি গৈছোঁ ভেলাপাৰাৰ পৰা। হয়, হোৱা নাই। মই কেৰম খেলি আছোঁ আৰু। আমি কুমফেং ফেচিলিটিত আমি উঠি আছোঁ বৰ্তমান এতিয়া। এখন বহুত পুৰণি দলং হয়, কুমফেং কপিলি ব্ৰিজ। সেইটো বুলি ক'লেও বেয়া নহয়। কাৰ্যলংটো লগা খেতি বৰ্ডাৰ পাছত ব্যস্ত হৈ আছোঁ। কিছুমান গাড়ীৰ ভিৰ দেখা গৈছে। এইবিলাক ফৰেষ্টৰ ডিপাৰ্টমেণ্টৰ গাড়ী হয়। আমি ক'ৰবাত আজি হাতী এটা দেখিব পাম বুলি আশা কৰি আহি আছোঁ। ভাগ্য ভাল থাকিলে হয়তো আমি জংঘলীয়া জীৱ জন্তু আজি দেখা পাই যাব পাৰোঁ। আৰু আমি 30 মিনিটত সিজাই পাই যাম, বেছি সময় নাই। এগৰাকী 4 বছৰীয়া কণমানিক ধৰ্ষণ কৰি হত্যা কৰাৰ অপৰাধত এয়া প্ৰতিবাদ কৰি আছে। গতিকে তেওঁলোকৰ লগতে সুৰ মিলাই ময়ো ক'ব খোজোঁ, উই ৱান্ট জাষ্টিছ। দোষীক উচিত শাস্তি দিব লাগে, যাতে দুনাই আৰু বেলেগে কৰিবলৈ সাহস নকৰে। ফাইনেলি আহি পালোঁ হোজাই। আমাৰ কলিং বেল মাৰি দিয়ক। এইটো আমাৰ ছাৰৰ ঘৰ। এজন ছাৰৰ ঘৰত আহিছোঁ। কিয় আহিছোঁ অলপ পিছত ক'ম। ৱেইটিং কৰি আছোঁ। আমাৰ এটা ষ্টুডিঅ'ত আহিছোঁ। ষ্টুডিঅ'ৰ ভিতৰত মানে ডাবিং চলি আছে, গতিকে সোমাব পৰা নাই। স্পেচ অলপ কম আছে, গতিকে ছাৰো আহিলে। ছাৰো এতিয়া বহিব, উপায় নাই, ৰুল মানিব লাগিব। ৰুলটোৱে হৈছে আটাইতকৈ ডাঙৰ বস্তু। গতিকে ৰুলটো মানাটো আমাৰ দায়িত্ব আৰু এটা কৰ্তব্য, নহয় জানো ছাৰ? অলপ আগতে কৈছিলোঁ মানে ভিতৰত ডাবিং চলি আছে, আমি বহি আছোঁ, খুব টোপনি লাগি আছে। এইটো কাৰ্বি গান চলি আছে, অলপ শুনি আছোঁ। কাৰ্বি গান হ'ব লাগে। এষাৰ কথা আছে নহয়, মানুহ বুঢ়া হ'লে মন বুঢ়া নহয় বোলে। আমাৰ ছাৰে কেৰমত ব্যস্ত, এতিয়া য়ং হৈছে। এজন মানে সহপাঠী বুলি ক'ব লাগিব, এজন ছাৰে মানে কলিগ তেওঁৰ ষ্টাফৰে বুলি ক'ব লাগিব। শিকাই দিছে ধুনীয়াকৈ, মানে গেম খেলি আছে, খেলে কেৰম। ঘৰত গ'লে বহি ক'বলৈ পাহৰি যায়। কৈ আছে ছাৰ, মানুহৰ মানে একদম
গম পালে বন্ধুসকল, এদিনাখন স্কুলত গৈছে চিগনেচাৰ মাৰিব গৈছে টেষ্টাৰ ওলালে পকেটৰ পৰা। তো ইয়াৰ এটা কাৰণ আছে কি, মানে চিন্তাটো বেলেগ ফালে থাকিলে এনেকুৱা হয়, ছাৰে কিন্তু ভাল মেকানিকো হয়, সেইকাৰণে টেষ্টাৰটো গ'ল চাগে। খুব জমনি হৈছে। ইফালে আৰু বহি আছে এখেত। এখেত একচুৱেলি কথাটো এইখিনিতে ক'ব বিচাৰোঁ, এখেত ভূপেন নাথ। তেখেতে আজি নতুন এটা গান মানে ডাবিং কৰিব। ষ্টুডিঅ'ৰ ভিতৰত আমি যাব পৰা নাই, গোটেই বাহিৰত বহি আছোঁ, বেলেগে ডাবিং কৰি আছে। গতিকে বহি আছোঁ, আলোচনা কৰি আছোঁ কেনেকৈ হ'ব কেনেকৈ নহ'ব। এতিয়া মই কি কৰিম আৰু মানে টোপনি আছোঁ, মোৰ একো কাম নাই, তো আপোনালোকক দেখুৱাই মোৰ কাম। আমাৰ হোজাই ক্লিনাৰ, হোজাই পূৰা ক্লিন কৰি আছে। ইয়াৰ নলাটো চাফা কৰি আছে খুব সুন্দৰভাৱে। এতিয়া পানী আৰু লেতেৰাবোৰ আৰামছে বৈ যাব। ধন্যবাদ জনাইছোঁ চাফা কৰি থকাৰ বাবে। ষ্টুডিঅ'ত ডাবিং চলি আছে, গতিকে ওলাই আহিলোঁ অকণমান হোজাই টাউনত কিবা মাৰ্কেট কৰিম বুলি, কিন্তু আমাক সকলোৱে বাধা দিয়ে। ইফালে ৰেল লাইনে আমাক বাধা দিছে। এতিয়া ট্ৰেইন আহিব কেতিয়া যাম। আমাৰ ছাৰে আছে পিছফালে আছেনে? আছে আমাৰ ছাৰে পিছফালে। ইফালে গাড়ী যাম। কিমান নম্বৰ পালোঁ চাই দিছোন। 92 ভালকৈ দেখা যায়। এতিয়া গৈ আছোঁ বিশালৰ ভিতৰত, কি পাম কি ল'ম নাকি? বঢ়িয়া বস্তু লাগছে বিশাল। আমাৰতো একদম ওপৰত যাম। আমাৰ কাপোৰ ইয়াত নাই, আমাৰ ওপৰত আছে। বুজিছেনে ভূপেন? আমাৰ কাপোৰ ওপৰত। এইফালে ওপৰত গৈ আছোঁ। পিকচাৰটো অলপ কপিব, বেয়া নাপাব, কাৰণ কেমেৰা দি মানে মোবাইলত দি মাৰি আছোঁ, এখন কেমেৰা ব্যৱহাৰ কৰা নাই। আমাৰ প্ৰথমতে এখনত পেন ল'ম ভাবিছোঁ, মানে কি কটনৰ পেন। তাৰপিছতে বেগ এটামান ল'ম চাগে, সদায় লৈ থকা বেগটো অকণমান বেয়া হৈছে। কি 3টা কিনিলে 1 ফ্ৰী, 1 কিনিলে 3টা ফ্ৰী দিলে লৈ গ'লোঁ। মই ইয়াতে চাওঁ নেকি ভূপেন, কিবা কিবি ভাল পেন পাই দেখা পাওঁ দেখোন, বহুত দাম দেখোন। গৰম দিন পৰিছে, গতিকে কি কটনৰ পেনে চাম আৰু না। বহুত আছে, হ'ব না? মোৰ কঁকালটো দেখাই দিম। এইবাৰ বেগ এটা লওঁ আৰু হৈ যাব। বেগটো ল'লে বহুত বেগ আছে, খুব ডাঙৰ। আগতে আহিছোঁ, আগতে ইয়াৰ দৃশ্য দেখুৱাইছোঁ, গতিকে আজি ইমান নেদেখুৱাওঁ। তাতে মই কি কিনিছোঁ এইটো দেখুৱাম, কাৰণ বেলেগ কাম কৰিব লগা আছে আৰু। খুব ধুনীয়া বস্তু। ভূপেন আহি আছে না? বেগ বিচাৰি আছোঁ, পোৱা নাই। ইফালে দেখিছোঁ কেইটামান, আছেনে নাই চাই ল'ম ইয়াত। ভূপেন ভাই, মোৰ বেগটো নাই ইয়াতে। বেলেগ ষ্টাইলৰ বেগ আছে, কিন্তু মোৰ বেগটো নাই ইয়াত। নহ'ব, তলত যাওঁ। ইয়াতে পাম নেকি চাচোন, চালে ভূপেন ইফালে আছে নেকি চাওঁ। ইফালে জোতা চেণ্ডেলবিলাক আছে। এইকেইটা সৰু হ'ব। বেগটো নাপালোঁ, যাওঁ এতিয়া তলত। খুব দূৰাদূৰিকৈ চাইছোঁ আজি বস্তুবিলাক, মানে যিমানখিনি পাব লাগিছিলে পোৱা নাই, খুব কমকৈ পাই আছোঁ।
চোলা এখন ল'লোঁ, পেণ্ট এটা ল'লোঁ, তাৰপিছতে বেগটো বিচাৰি আছোঁ, পোৱা নাই, গতিকে আৰু যাওঁ, যিহেতু বেলেগ কামত আহিছোঁ নে কি। মাৰ্কেট কৰিলোঁ, প্ৰায় 1200 টকাৰ মান কাপোৰ ল'লোঁ, লং পেণ্ট এখন নহয় 2খন ল'লোঁ। এয়া ভূপেনে পূৰা মানে সামৰি আছে, এতিয়া বেগত ভৰাই আছে, যাম। কেৰি বেগ নল'লোঁ কাৰণ এখন কেৰি বেগৰ দাম 18 টকা, তেতিয়াহ'লে চাই লওঁ, 18 টকা লৈছে এটা কেৰি বেগত। কম দামী প্লেয়াৰ, গৰম দিন আহিছে, গতিকে এখন কিনিলে এখন ফ্ৰী, এনেকুৱা কিনিছোঁ যাতে সদায় পিন্ধে। এইখন গমেই পোৱা নাই নেকি? বিলখন বাদ দে, বিদ্যুতৰ ভিতৰত সোমাবলৈ পোৱাই নাই, পাম নে নাই নাজানো, কিন্তু খোৱাবিলাক আগত কৰিলোঁ। বিচলৰ পৰা আহিলোঁ, এতিয়া মানে কি মা দুৰ্গা হোটেলত সোমাই খাই আছোঁ। ইফালে পূৰা গায়ক চিন্তা হৈ আছে, মানে গলাটো কি হ'ব কি নহ'ব। মই কৈছোঁ একদম পূৰা পাৰফেক্ট হ'ব, যেনেকৈ গ'লা তেনেকৈ গাবি, মানে বেলেগৰ ফ'ল' কৰিবলৈ গ'লে হয়নে ছাৰ, অকণমান কিবা হৈ যায়। যিটো মাত নাই সেইটো ওলাবলৈ বিচাৰোঁ। অৰিজিনেলটো ল'বা, অৰিজিনেলটোৱে বেষ্ট, অৰিজিনেল ইজ দ্য বেষ্ট। গৰম চাহ টোপনি ভাঙে বোলে, মস্তি। আজিকালিতো গৰু গাখীৰ পেকেটতহে পায়, গৰু গাইৰ মাজত নাথাকে, গতিকে পেকেটৰ পৰা দিয়া খাই আছোঁ আৰু। আমি ঘূৰি ঘূৰি আহি পালোঁ, এতিয়া ষ্টেজৰ ভিতৰত যাম। আমাৰ সকলো ষ্টুডিঅ'ৰ মানে আৰ্টিষ্টসকল ৰেডি হৈ আছে। এই আমাৰ ছাৰৰ ষ্টুডিঅ'ৰ ভিতৰত প্ৰৱেশ কৰিলোঁ আৰু দেই। এইটো ছাৰৰ ষ্টুডিঅ' অডিঅ' ক্ৰাফ্ট। আমাৰ গান চুৰু হ'ব অলপ পিছত। এইটো ছাৰৰ ডাবিং ৰুম, খুব সুন্দৰ ইক' চিষ্টেম। AC আছে, বক্স, ইফালে স্পীকাৰ। হেল্ল' 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 ক'ব। কেতিয়াবা যদি আপোনালোকে গান ৰেকৰ্ডিং কৰা আহিব পাৰে ষ্টুডিঅ'ত, আকৌ গান ৰেকৰ্ডিং কৰিব পাৰে, খুব কম চাৰ্জত কৰি দিয়ে। আমাৰ ভূপেন নাথ এটা খুব সুন্দৰ গীত লৈ অতি সোনকালে আপোনালোকৰ মাজলৈ আহিব। খুব সুন্দৰ গীত, আৰু খুব মানে এইটো কি দেশ প্ৰেমমূলক বুলিয়েই ক'ব লাগিব, কাৰণ দেশ প্ৰেম অলপ আছে তাত, যিহেতু ধৰ্মক লৈ মানে গাব গীতটো। মানে ধৰ্মৰ দ্বাৰা ভাতৃত্ববোধ যোগাই তুলিবৰ কাৰণে চেষ্টা কৰিব আমাৰ ভূপেন নাথে, নহয়নে ছাৰ? হয় হয়, গানটো হয় তেনেকুৱাই আৰু কথাখিনি গৰম হয়, গৰম। সেইকাৰণে মই এটা কমেণ্ট দিছিলোঁ, ভূপেনে মোক যেতিয়া প্ৰথম মই বিজি নোপোৱাৰ আগত মোক কৈছিলে, তেতিয়া মোক চাব দিছিলে। মই তেতিয়া কৈছোঁ ধৰ্মৰ মোৰ জ্ঞান নাই, যদি ধৰ্মক লৈ গান লিখা ৰাতিৰ ভিতৰত ফেমাছ হ'ব পাৰা, নহ'লে বা ৰাতিপুৱালৈ ঠাণ্ডা পুলিচ দেখা পাব পাৰা। সঁচা কথা, কিন্তু কথাটো সঁচা, যিহেতু ধৰ্মমূলক গীত। ছাৰ, আপোনাৰ এটা গীত কিমান খৰচত হৈ গৈ? অতি কমত। এতিয়া কি কওঁ, এতিয়া মোৰ ইয়াত আটাইতকৈ সস্তা। হয়, সস্তাটোৱে কওক ছাৰ। সস্তা হলে 6000ত এটা গান হৈ যায়। আৰু যদি আৰু বেছি বাদ্যযন্ত্ৰী যদি মাতিব বিচাৰে, নিজৰ ইচ্ছাত নিজে খৰচ কৰি থাকিব। আৰু মিউজিচিয়ানে যেনেকে লয়, মেনুৱেলটো মানে এক্সট্ৰা, আৰু মেনুৱেলটো এক্সট্ৰা। মিনিমাম ইয়াতে 6000 টকাত পাব আৰু এটা গীত। আপুনি নিজে মিক্স মাষ্টাৰিং কৰে? হয় হয়, মিক্স মাষ্টাৰিং আৰু মিউজিক উইথ মানে মিউজিক ডিৰেক্টৰ। নতুনকে এটা হেৰি আনিছো, 1.5 লাখ টকা দিয়ে এপল আনিছো। এপল আনিছে, আমাৰ ছাৰে খুব ভাল বস্তুটো দেখুৱাই দিছো। এপলো কি নাম ক'লে? মেকবুক প্ৰ'। মেকবুক প্ৰ', খুব সুন্দৰ। মানে আমাৰ গানবিলাক আৰু ভাল হ'ব, কোৱালিটি ভাল হ'ব বুলি ভাবিছো আৰু। খুব সুন্দৰ, খুব সুন্দৰ। এইটো ছাৰৰ ষ্টুডিঅ', খুব মেচিন আছে, AC কণ্ডিশ্যন আছে, বঢ়িয়া। কোনোবাই যদি ৰেকৰ্ডিং কৰিব ইচ্ছা কৰে আৰামছে আহিব পাৰে, ৰেকৰ্ডিং কৰিব পাৰে। বাৰু আপোনালোকে চাই থাকক, অলপ পিছত আমাৰ গান মানে ডাবিং ষ্টাৰ্ট হ'ব। আমাৰ সেয়া গায়ক ইতিমধ্যে প্ৰৱেশ কৰিছে ডাবিং ৰুমত। গানৰ বহীখন লৈ গৈছেনে? বঢ়িয়া, আমাৰ গান ডাবিং চলি আছে। শংকৰাজানৰ দেশে আমাকো শিকালে,
সকলোৱে ভাই ভাই ভুৱা অসমীয়া সকলোৱে ভাই ভাই ভুৱা খুব সুন্দৰ গাই আছে আৰু ভূপেন নাথে ৰাজনীতি কৰিছে আমাৰ মাজত পাতিবাদ কৰিছে ডাবিং শেষ হৈ গ'ল ভূপেনে খুব মানে ভয় কৰি আছিলে কেনেকুৱা লাগিছে ভাল লাগিছে কমপ্লিট হৈ গ'ল গানটো এতিয়া মই ভিতৰত আহিছোঁ আহা ৱেলকাম কৰিবৰ কাৰণে আহিছোঁ খুব ভাল বাহিৰত যাম যাব পৰা আহিছোঁ আমাৰ এইটো লাকি মেচিন হয় এইটো মানে গায়ক নোহোৱা মানুহকো মানে গায়ক বনাই দিয়ে মানে কৃষ্ণ আৰু গায়ক নোহোৱা মানুহকো মানে গায়ক বনাই দিয়ে আচ্ছা ছাৰ গানটোৰ বিষয়ে অলপ কওকচোন কেনেকুৱা হৈছে গানটো কি ক'ম এতিয়া ল'ৰাটোৱে কষ্ট কৰি গাইছে হয় এতিয়া চাওঁ মই এতিয়া কিমান ধুনীয়াকে এটা গায়ক বনাই দিব পাৰোঁ হয় মেচিনৰ যুগত আৰু মেচিনৰ জোৰত এতিয়া মোৰ মেচিনে এতিয়া পাৰে মানে কি ক'ম 70% ধুনীয়া কৰি দিব পাৰে ছিংগাৰক তেতিয়াহ'লে আমি আশা কৰিছোঁ গতিকে তাক য'ত সি সুৰ মিলা নাই এই মোৰ ছফ্টৱেৰে মিলাই দিব নহয় তাৰপিছত তাল ক'ত কাটিছে সেয়াও চব ঠিক কৰি দিব আচ্ছা থেংক ইউ আৰু এই আমাৰ কি অডিঅ' ক্ৰাফ্ট নেকি আছিলে ছাৰ অডিঅ' ক্ৰাফ্ট ষ্টুডিঅ'ত আমি ৰেকৰ্ডিং কৰা হ'ল ইতিমধ্যে আমাৰ গায়ক ওলাইছে কেনেকুৱা লাগিছে গাই ভাল লাগিছে বহুত ধুনীয়া লাগিছে ৰাইজে যিমান ভাল পায় মোৰো ভাল আৰু হয় মানে অতি কম দিনৰ ভিতৰত মানে ৰিলিজ দিম বুলি ভাবিছোঁ অতি কম দিনৰ ভিতৰতে এই সপ্তাহটোৰ ভিতৰতে ৰিলিজ দিয়া হ'ব গানটো পিছত আকৌ চাই ল'ম ভিডিঅ'লৈ কি হয় সেইটো পিছত দেখা হ'ব আমাৰ ছিংগাৰৰ বল আৰু আমাৰ ছাৰো আছে ছাৰে কিবা ক'ব নেকি ছাৰ কেনেকুৱা লাগে গানটো ভাল লাগিল মানে জাতি জনজাতিৰ সমন্বয়ৰ বাৰ্তা বহন কৰিছে গানটোৱে গানটো ৰাইজে আকোৱালি ল'ব বুলি মই আশা কৰোঁ তাৰপৰা কাটি ধন্যবাদ গোটেইখিনি নালাগে লগত কোৱালিটি আছে নহয় এতিয়া আমিও এতিয়া সময় 3টা বাজিলে গতিকে আমি ইয়াৰ পৰা যামগৈ আৰু এতিয়া লাহেকৈ তেতিয়াহ'লে চাই থাকিব আহি পালোঁ ঘৰ আহি পাই বাইকখন ৰাখি এতিয়া অকণমান দাখন হাতত লৈছোঁ কিয় লৈছোঁ জানেনে ইমান দূৰ বাইক চলাইছোঁ প্ৰায় 35 মান হয় ঘৰৰ পৰা আপ ডাউনটো 70 আকৌ তাতে বহুত ঘূৰিছোঁ আপোনালোকে দেখি আছে গতিকে ভাবিছোঁ অকণমান কষ্টৰ কাম কৰোঁ তেতিয়াহে শৰীৰটো মানে ভালে থাকিব গতিকে দাওখন লৈছোঁ হাতত দাওখন লৈছোঁ এইকাৰণে এই বনবিলাক যি দেখিছে কোমল কোমল মোৰ এইখিনি খুব বহা জগা খুব ধুনীয়া ইয়াত মানে এনেকুৱা বন হৈ আছিলে এনেকুৱা এই বনবিলাক মানে কাটি আছোঁ এতিয়া খুব ধুনীয়াকৈ কাটিলোঁ এতিয়া খুব ধুনীয়া একদম মানে মজা হৈছে ইয়াত এতিয়া বহি থাকিব পাৰিম আৰামছে আৰু এটা কথা মোৰ ছোৱালীৰ 3য় বাৰ্ষিক মানে জন্ম দিৱস আহি আছে মাৰ্চ মাহৰ 11 তাৰিখ গতিকে ছোৱালীজনীৰ কাৰণে এখন বাৰ্থডে কেক কাটিবৰ কাৰণে চোলা আনিলোঁ দেখা এইখন খুব ধুনীয়া বগা একদম পুৰীৰ নিচিনা লাগিছে এতিয়া তাই খুব মানে ফূৰ্তি লাগিছে কেনেকুৱা লাগিছে দেখা ভাল লাগিছেনে ভাল লাগিছে তুমি এইখন পিন্ধি বাৰ্থডে কেক কাটিবা তুমি অকণমান নাচি দিয়াচোন আকৌ নাচা খুব ফূৰ্তি পাইছে নাচি আছে একদম চোলাখন পিন্ধি খুব পচন্দ হৈছে ধুনীয়া তাই খুব ভাল পায় এনেকৈ যে উৰি যায় পিছৰখন ধৰি পেলাই নাচা ধৰি পেলাই নাচা খুব সুন্দৰ গতিকে হাই কৈ দিয়া দেখা আপোনালোকক হাই দিলোঁ আকৌ এবাৰ দিয়া বাই বাই থেংক ইউ